বন্ধুসকল আপোনালোকে মোৰ এই ভিডিঅ'টোৰ আগত পোৱা এই ভিডিঅ'টো চাই চাগে আপোনালোকে বহুত আচৰিত হৈ গৈছে আপোনালোকে ময়ো বহুত আচৰিত হৈ গৈছোঁ তো আজি মই এইটো কি আচলতে এইটো হয়নো কি ইয়াৰ বিষয়ে ইয়াৰ ডিটেইলছৰ বিষয়ে মই আপোনালোকক আজি ক'ম এইটো সঁচা হয় নে নহয় আজি বলক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কিন্তু তাৰ আগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো টিপি দিব মোৰ প্ৰতিটো এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাবলৈ আৰু ব্লগিং কবিতা আৰু আছে তো বলক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো মোৰ মতে এই বস্তুটো আচলতে ৱেৰ বস্তু কাৰণ আপোনালোকে ভালকৈ চাওক এই ভিডিঅ'টোত যেতিয়া আপোনালোকে মুখখন দেখুৱাইছে তেতিয়া এইটো এটা ভেৰিয়াৰ নিচিনা লাগিছে মানে ভেড়াৰ নিচিনা লাগিছে আপোনালোকে মুখখন ভালদৰে চাওক মোৰ কাষতে আপোনালোকে দেখিব পাৰিছে এখন চৰ্ট স্ক্ৰীন এইখন আপোনালোকে ভালকৈ চাওক ইয়াৰ মুখখন দেখিবলৈ একেবাৰে মানে ৱেৰউলফৰ নিচিনা ভেড়াৰ নিচিনা ৱেৰউলফ আচলতে এটা মানুহে কিন্তু মানুহটো মানে কেতিয়াবা ত্ৰান্তিক বিদ্যা বা তেনেকুৱা কৰি যেতিয়া মানুহটো এটা মানে এইবোৰ ত্ৰান্তিক কৰি নিজকে ৱেৰউলফ বনাই পেলাই ৱেৰউলফ বনালে কি হয় আপোনালোকে যেতিয়া এটা দুটা বস্তু দেখে তেতিয়াহ'লে আপোনালোকৰ কি হয় মানে আপোনালোকে এটা ভেৰিয়ালে আদম ভেৰিয়া মানে এটা ভেড়ালে ৰূপান্তৰ হৈ যায় কিন্তু আপোনালোকৰ বডিটো মানুহে থাকে মানে মানৱ ভেড়া এইটো অসমীয়াত ক'বলৈ গ'লে আৰু বিশেষকৈ যদি এটা ৱেৰউলফ মানুহ যদি মানে এটা মানৱ ভেড়া যদি ৰাতি বাহিৰলৈ ওলায় তেতিয়াহ'লেতো গোটা বস্তু দেখিবই ওপৰৰ চন্দ্ৰটো দেখাৰ লগে লগে সিহঁতি এটা মানৱ ভেড়ালে ৰূপান্তৰ হৈ যায় আৰু মানুহক মাৰিবলৈ যায় মানে সি মানুহৰ হাত বা ভৰি বা এচুকল কামুৰি লৈ আনে তেতিয়া আপুনিও ৱেৰউলফ বনি যায় তো এতিয়া মই আপোনালোকক আচলতে ক'বলৈ গৈ আছোঁ এই ভিডিঅ'টো সঁচা নে মিছা চাওক এতিয়া মোৰ মতে এই ভিডিঅ'টো 50% সঁচা আৰু 50% মিছা চাওক এতিয়া কেনেকৈ এই মানুহজনে কৈছে কোনে মাৰিলি এতিয়া চাওক এই ভিডিঅ'টোত কোনো মানুহে দেখা মানে কোনো মানুহ এগাল মানুহ থাকিব লাগিছিলে ইমান অজুবা এটা পাইছে যেতিয়া বহুত মানুহ থাকিব লাগিছিলে ঘেৰি থাকিব লাগিছিলে নাই বাৰু সেইটো বুজি পালোঁ সেইটো ৰাতিৰ কাৰণে কোনো মানুহ চাই নাই 4-5টা আছে পিছত আছে চাগে আৰু এই মানুহজনৰ কথা কোৱা ষ্টাইলটো দেখিয়ে মানে মোৰ এনেকুৱা লাগিছে যেন এইটো অকণ মানে মিছা টাইপ লাগিছে আচলতে ইমান অজুবা এটা দেখিলেতো মই হোৱাহেঁতেনো ভিডিঅ' বনাই দিলোঁহেঁতেন তো আপোনালোকে চাওক তেওঁ মানুহ এগাল ঘেৰি থাকিব লাগিছিলে আৰু মানুহগালে কি কৰিব লাগিছিলে আৰে গোটেইগালে জুমি চাব লাগিছিলে টৰ্চ মাৰিব লাগিছিলে আৰু মানুহজনে যোনকেইটা কথা ক'ব লাগে সেইকেইটা অহা টাইপ কৈছে মানুহে যেতিয়া প্ৰেংক কৰে মানুহৰ লগত তেনেকুৱা টাইপকৈ কৈছে সেইটো কাৰণে মোৰ ইমান বিশ্বাস হোৱা নাই কিন্তু মানে এই বস্তুটো ইমান এডিটিং ইমান মেকআপ মানুহে কৰিব নোৱাৰে আৰু আপোনালোকে নিজে ভাবে ইমান ৰিয়েল লাগিছে মানে মই আপোনালোকক কি ক'ম আৰু কোনোবা এটা মানুহ ইমান তেনেকুৱা লেঙেৰাকৈ পৰি থাকিবলৈ কাৰোবাৰ জানো মানে বুজি পাইছে নহয় কাৰো জানো মন যাব এটা প্ৰেংক ভিডিঅ'ৰ কাৰণে আৰু তাৰ যোনটো চকু আছে মোৰ মানে মুখখন একদম ৰিয়েল যেন লাগিছে আৰু দাঁত দুটা পূৰা ৰিয়েল মানে যেনেকৈ থাকে তেনেকুৱা যেন লাগিছে সেইবাবে মই কৈছোঁ যে এই বস্তুটো 50% সঁচা আৰু 50% মিছা তো আজিলৈ ইমানে আগন্তুক ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ।